অৰ্জুন গছৰ অৰ্জুন গছৰ কুহি পাত বিনা মেঘে বজ্ৰপাত ঐ বিনা মেঘে বজ্ৰপাত চকুলৈ চাই লাহেকৈ তই বাৰুকৈ দিলি এচান কলিজাৰে কেঁচা ঘাট তোৰে কোমল মিঠা মান তোৰে কোমল মিঠা মান বোলে মোলৈ আহিবিনে তোৰে দুহাত ওয়ে বোলে চকুলান এয়ে বোলে বুকু খান ওয়ে বোলে লক্ষণ ভান এয়ে বোলে দেখাটো ভান এখনি কথাতে সঁচাকে মই না তই মোৰে তই হবিনে হয়নে ক এই কথাতে ক হয়নে ক হবিনে ক হয়নে ক এই কথাতে ক চোনৈ ক নাগেটাই পাৰ্টি চাৰ্টি খাব লাগে হে একজামে বোলে তাহাঁতি অকল গান গা থাকিলে হ'ব নি ডিজে চিজে বজাই পুৰা ডিস্কো ডান্স দিব লাগে হে পগলা হৈছে নি ঘৰত গান গাই আছে মই তাকে সেই পুতুকনক বোলো সুধোগে পাৰ্টিটো ক'ত খাবি মই সেই তাকে ওলাই আহিলো একদম মজা পইচা পাতি একো খালি নাই মই তাকে ভাবিছো তহঁতক তাক ফোন মাৰোনে নামাৰোনে বিজি আছো নে ফ্ৰীয়ে নে বোলো তাৰপিছত মই ভাবি আৰু গানকে দি আছিলো দাদা আলোচনাটো ক'ত কেনেকে কি পাৰ্টি খোৱা হ'ব না কি নহয় পাৰ্টিটো হেনেকে দিয়া হ'ব না কি আমাৰ ঘৰতে আছে বক্সটো আছে ডিজে বক্স চিন্তা নাই গানেই মেইন নহয় জানো বাৰু এই বতৰটা একদম একেবাৰে হেপী নিউ ইয়েৰ একেবাৰে গানেই মেইন আৰু গানটো একদম বজালে হ'লেই আৰু পাৰ্টি এইটো মাথাত মাল নাই নি বাহে পকতে জেৱা সোমাবলৈ বিচাৰিছ হা নাম পাপা ভগা যে এখনত উঠি লৈছে চৰাইডালা এখন জেৱা নাভাঙে নহয় বৰ গদগদীয়া কাঠা জেৱা ৰচোন সেইবোৰ কথা বাদ দিয়া পা সোমালে সোমাক বাৰু সেই পাৰ্টিটো এতিয়া ক'ত খা সেইটো ক পাৰ্টি এতিয়া পইচা পাতি কিন্তু এটকাও নাই ৰে একেবাৰে পইচা বুলিবলৈ নাই মুঠতে মোৰ তোৰনো আছে নে নাই মোৰ ক'তনো থাকে পইচা পাতি নাথাকে নহয় এই 10 টকা 20 টকা গাত মাৰি দিওঁ সেইকেইটাতেও তাকে চিগাৰেট মাৰি উৰুৱাই দিওঁ এক টকা পইচা নাই মোৰ হাততো পইচা টকা নাই ন কি বুলি পাৰ্টি খাব আলু পিটিকা খালেহে হ'ব এতিয়া পাৰ্টিতে কিবা এটা ভাত এনেই ৰাখি থাকিলে নহ'ব জানুৱাৰীটো যাবগে এতিয়া আজি একদমে আজি যদি পাৰ্টি নাখাওঁ ফফু বছৰটো এনেকে বহি থাকিলে নহ'ব ভাত কিবা এটা কেনেকে খাবি পাৰ্টিটো মই এটা কথা ভাবিছো হয় নে নহয় তহঁতৰ খেতি কৰণে নকৰ জানো কচোন ক কি কথা ভাবিছ মই ভাবিছো সিহঁতৰ যে নগেন কাহঁতৰ ঘৰত গাহৰি পুৰা ডাঙৰ হৈ আছে নহয় এটা একদম পাছফালত বাৰীফালৰ পৰা জৱা ভাঙি এটাত একদম চুৰ কৰি আহোগে নহ'লে আৰু কিবা লুকা আছে আমাৰ পাৰ্টি খাই এনেও নহ'ব নহ'লে কথাটো বৰ বেয়া নহয় কিন্তু গম পালে গৃহস্থ নগেন কাই যিটো খাদান দিব নহয় এটাক কিন্তু গৰু পিটন দিহে আহিব আকৌ আমি যদি সিহঁতৰ গাহৰি চুৰ কৰিবলৈ যাওঁ ইমান চিন্তা কৰিব লাগে নি বাকত বৈ সিহঁতৰ একেবাৰে গাহৰি চুৰ কৰিমেই কৰিম আজি বল আজি গাহৰি চুৰ কৰি খাম পাৰ্টি নদী কাষতে খাই দিম নে কি অকণমান আৰু পুৰা হেভি ডিউজে বজাম আৰু বেয়া বোকা ডান্স দিম নহয় লাগি 22 চনটো কেনে লাগিলে মানুহ কি পইচা পাতি নথকা মানুহ ভিখাৰী মানুহ কি যাব ঘৰৰ জমপন পাৰ হৈ 22 চনটো মোৰ একে পইচা পাতি নাইকিয়া মানুহ কি কবি আৰু 22 চন 23 চন কবলৈ নাই একে স্থলতে পাৰ হ'ব দিনখিনি এতিয়া আমাৰ পাৰ্টিটো শেষ হয়গে নহয়গে ঠিকনা নাই গাহৰিটো আনিলে পাছতে সিদ্ধান্ত হ'ব বোলে পাৰ্টিটো হ'বগে বোলে মই দমটো থাকোতে কিহৰ টেনচন গাহৰি চুৰ কৰি আনি পাৰ্টি খাইহে বল ইমান চিন্তা কৰি থাকিব নালাগে ইমান চিন্তা কৰি থাকিলে একদম মাথাটোহে ঘূৰাব ৰুকো পাই গ'লোহি দেখিছ নাই ৰখ একদম মনে যাম আকৌ দেই হেলা কেলা গৃহস্থ গম পাব নহয় একদম মনে আকৌ ভাতডাল চাবি তই আকৌ হেলাকে পাবি আকৌ নাপাওঁ মই খালে হেলা কম আকৌ পুতুকন বই কবই এটা নিমকৰ বেছি নিনিও গৃহস্থ নাই যেন পাইছো ধৰ ভালকে ধৰ কেনে পলাহে ধৰা পৰি দিয়া বাপৰে পেট ক'ত আছে দেই এই শনিকলি ইমান মেছেজ দিগদাৰি পেটটো ফালি দিম ইয়াতে আকৌ গম পাবি তই
সোনকালে গৈ গম পাব গাহৰিটো দেখি কিয় মাৰিছে বাইকত কেনেকে থৈ জহনীত সেই কষ্টটি কেইটা হচ্ছে মই কথা দিম নহয় একদম চিন্তা কৰিব নালাগে তহঁতে প্ৰথমতে বাইকত উঠি ল সোনকালে উঠি গম পাব নহ'লে এতিয়া তহঁতি আমাৰ কি কৈছে তহঁতি আমাৰ গাহৰি কেইটা ওচৰত আমাৰ গাহৰিজনী যে তহঁতি একেবাৰে গাড়ীত উঠাৰ ওচৰত নহয় আপোনালোকক খুৰীক আমি সুধিহে লৈছো এইটো আমি সেই 10,000 টকা দি আহিছো আপোনালোকক সুধি চাওকচোন হয় নি মই আকৌ ভাবিছো আকৌ তহঁতি কেতিয়া চুটো কৈছোন নি বাৰু বা ইয়াৰ বেলেগ বুদ্ধি দেখিছনে ভালে সেই পুতুকনা আমি যাওঁ পাৰ্টিটো খাবকে লাগে সেই নহয় আমি যাওঁ দেই নালিয়াদা যা ভালকে পাৰ্টিটো মানিবা 10,000 যদি টকা খৰচ কৰি তোমালোকে পাৰ্টিটো খাব নোৱাৰা কিটো হ'ব আৰু ন যা বৰষুণ চৰষুণ নদীতে পাৰ্টিটো দবনিকে খাই লাগে যা যাওঁ আমি হেৰি আপোনাক মই বেটালৈ মাতি আছো আপুনি শুনা নাই নি বাৰু তহঁতে গাহৰিজনী উঠাই লৈছ যে হেৰা কি কথা কৈছা তুমিয়ে বিকি দিয়া নাই জানো গাহৰিজনী 10,000 টকাত কি কথা কৈছা আকৌ মই গাহৰি বিকিলো একেটা চুৰো আমাক এটা খাবে কেনে গাহৰি নিব বিচাৰিছো ধৰো একেটা জহনী কেইটা মই ইহঁতৰ পৰা কেতিয়া পইচা ললো 10,000 টকা এইকেইটাই আমাক এটা ঠগিব বিচাৰিছে ধৰ নালিয়া গম পাইছো না এইবিলাক গাহৰিছো পাৰ্টি খাবলৈ গাহৰি কৰিবলৈ আহিছে কেইটা পুতুকলে পলাও এতে নালিয়াদাই ধৰিলে গৌতিকন দিব আমাৰ কিতাপ মাছ কামবোৰ গাইখনে স্থাপনা হয় নহয় জহনীখনো কৈছো নহয় এখন তেলেই নেদা হলে কি হলে কাবা স্পতে হোৱা নাই হেৰা এই মেচিদাখন আমাৰ একেটাক ডিঙি ৰেপি দিওঁ একেটাক গাহৰিছো ৰব মই একেবাৰে মেচিদাখন আনিছো জহনী কেইটা আমাৰ গাহৰিজনী চুৰ কৰি লৈ যাব বিচাৰিছে দেখিছনে বাৰু হেৰা মেচিদাখন সোনকালে আমাৰ জহনী কেইটা পলাব এতিয়া ৰব নিছো মাথা ষ্টাৰ্ট হ'ল দে না তহঁতক নিদো নহয় তহঁতক গাড়ী ষ্টাৰ্ট হলে তহঁতক যাবলৈ নিদো লক এইখন লক কাৰোবাৰ মেচিদাহে ৰেপি দিয়ক জহনী কেইটা গাহৰি চুৰ কৰিবলৈ আহিছে লোকৰ ঘৰত ইমান কষ্ট মষ্ট পুহি ডাঙৰ দীঘল কৰিছো কিমান দুখীয়া মানুহ আমি ভাবি নাপাওঁ তহঁতি বন্ধু বান্ধৱীসকল এনেকে কান্দ নকৰিব দেখিছেনে বাৰু আমাক এটাক বৰ বেয়াকৈ ধৰি ল'লে এতিয়া ঠিকনা নাই নেক্সট পাৰ্টত আপোনালোকে গম পাব আমাক মাৰিলে নে কাটিলে কাইলৈ আমাৰ নতুন খণ্ড আহিব চাবলৈ নাপাহৰিব আজিলৈ বাই যদিহে কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো টিপি দিব